নমস্কাৰ বন্ধুসকল, মই পল্লৱ বৰা আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ চেনেল মিটেৰী কমেডি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ভিডিঅ'সমূহ সদায় চাই থাকিবলৈ পাব। আৰু সেই চাইডত থকা ছাবস্ক্ৰাইব বটনটো ঘণ্টাটো মানে সেই ঘণ্টাটো যে এইটো ক্লিককৈ টিপি দিব। ধন্যবাদ। চিখৰ এটা খাবলৈ পইচা নাই, এইটো আৰু চিখৰ পেকেট ফাটি গৈছেগৈ আৰু থওঁতে এইটোকে খাই লওঁ মই, কোনোবা এটা ওলাই যায়। আহিছে দেই কৃষ্ণ ঘৰটো চিনি পাই নেকি? ক'তা অঁ কাক বিচাৰিছে? এই জীৱন গগৈ বুলি যে কয় মানুহ ঘৰ চিনি পাই নেকি? মানুহ কেনেকুৱা বাৰু? মানে আমাৰ ক্ষীণকৈ অলপ ওখকৈ ক্ষীণকৈ ন? মাছ দুখৰ চুলি নাই নেকি? অঁ মাছ মই ইমান মানে ডিটেইলছটো গম নাপাওঁ, কিন্তু ওখকৈ ক্ষীণকৈ বুলি জানো। মই মানে দেখা নাই। বগা মোচা কোচা আছে। অঁ হ'ব পাৰে দেই, হয় নাই বাৰু? হ'ব পাৰে। কিবা দৰকাৰ আহিছে? এই কাম এটা আছিলে আপোনাৰ। হেৰি নহয় দাদা, কথা এটা কওঁ দেই। অঁ কওকচোন। এই মোৰ মানে এইখন এতিয়া লৈ আহিছিলোঁ, তেল নাইকিয়া হ'ল। মোৰ ঘৰ বহুত দূৰত। এতিয়া আপোনাৰ লগত গ'লেও মই পাৰ হৈ যাবই লাগিব। হয় এতিয়া আপুনি পইচা 20 টকা দিয়ক মোক। টকা এতিয়া আছেনে নাই জানো। অঁ আছে। বেছি নাই, 20 টকা দিয়ক। 20 টকীয়াহে নাই এতিয়া। কেইটকীয়া আছে বাৰু? 5 টকীয়া এটা আছে। 10 টকীয়া নোলাবনে? 10 টকীয়াও নাই পায়। হ'ব বাৰু, 5 টকীয়া দি আছে। এইটো কথা ক'ব আহিছে। অঁ হেৰি নহয়, এতিয়া আপুনি কাৰ ঘৰ বিচাৰিছিলে দাদা? এই জীৱন গগৈ। অঁ জীৱন গগৈ ন? এই মাজৰ ডোখৰ যে চিনি নাই? হ'ব পাৰে দেই। বগাকৈ মোচা কথা হ'ব। হেৰি আপুনি এনেকৈ গুচি যাওক। গুচি গৈ আপুনি সোঁ চাইডৰ ৰাস্তাত যে এনেকৈ এটা টাৰ্ণিংটা পাব, বাওঁ চাইডে নুঘূৰিব দেই, সোঁ চাইডে ঘূৰি দিব। সোঁ চাইডে ঘূৰি পেলাই আকৌ আপুনি চঘৰ মানুহ পাব। চঘৰ মানুহ পাৰ হৈ আকৌ এটা টাৰ্ণিং পাব। টাৰ্ণিংটোতে আকৌ তিনিআলিটা হ'ল। দুপিনে দুটা ৰাস্তা আছে। আপুনি সোঁ চাইডতো নাযাব, বাওঁ চাইডত গুচি যাব। বাওঁ চাইডটোত গৈ পেলাই আপুনি আকৌ এনেকৈ এপাক ঘূৰি দিব। এইটো চাইডে এপাক ঘূৰি দিব। টাৰ্ণিংটো যেনি গৈছে আপুনি গৈ থাকিব। গৈ পেলাই আপুনি সেইখনতে ঘুমটি দোকান এটা তিনিআলি এখন পাব। ঘুমটি দোকানখনত আপুনি সোমাই নিদিব। সোমাই দিব নালাগে। সোমাই নিদিব। ঘুমটি দোকানখনত সোমাই নিদি আপুনি অকণমান আগলৈ গুচি গৈ আপুনি দুটা ৰাস্তা হৈছে, এনেকৈ গৈছে ৰাস্তাত। আপুনি এই পিনাটোত নাযাব, এই পিনাটোত গুচি গৈ পেলাই আকৌ আপুনি টাৰ্ণিং এটা পাব। টাৰ্ণিংটো পাই আপুনি সোঁ চাইডে ঘূৰি নিদিব, বাওঁ চাইডে ঘূৰি দিব। আকৌ বাওঁ চাইডে ন? বাওঁ চাইডে ঘূৰি দিব। বাওঁ চাইডে ঘূৰি দি আপুনি 3 ঘৰ মানুহ পাব। 3 ঘৰ মানুহ আপুনি প্ৰথম ঘৰত নোসোমাব, 2 নম্বৰ ঘৰটো একদম নোসোমাব, 3 নম্বৰ ঘৰটো নোসোমাব। 3 নম্বৰ ঘৰটো সোমাব। 3 নম্বৰ ঘৰত নোসোমাব। তাৰপাছত 3 নম্বৰ ঘৰটো চাইডেদি আকৌ লুংলুঙীয়া ৰাস্তা এটা গুচি গৈছে। আকৌ লুংলুঙীয়া ৰাস্তা এটা। অঁ কেঁচা ৰাস্তা দেই। সেই ৰাস্তাতে সোমাই যাব। সোমাই গৈ আপুনি এজোপা ভলুকা বাঁহ পাব, প্ৰকাণ্ড। এই ভলুকা বাঁহজোপা তলতে যিটো ঘৰ, সেই ঘৰটোত আকৌ নোসোমাব। সেই কিনাৰেদি আকৌ এটা ৰাস্তা গৈছে। সেই ৰাস্তাটোৱে গৈ মোৰ চাইডে ঘূৰি দিব। ঘূৰি দি সেইখনতে এটা প্ৰথমতে কেঁচা ঘৰ পাব। ৰ'ব আৰু কথা আছে। আৰু আছে। যিটো মাজতে আছে হাফালৰ ঘৰ, সেইটোতো নোসোমাব। 3 নম্বৰ যিটো আছাম টাইপৰ ঘৰ, সেইটোত আপুনি সোমাই যাওক। ঠিক আছে, ৰ'ব শুনি লওক। সোমোৱা নাই। নাই মই সেই 3 নম্বৰ ঘৰটোত সোমাই আপুনি কলিং বেলটো বজাই দিব। কি লিখিব দুবাৰ বজাই দিব। মাইকী মানুহজনী ওলাই আহিলে আপুনি য'ত বহিবলৈ দিবগৈ আপোনাক, তাৰপৰা চাই দিব এটা এনেকৈ সৰুকৈ ঘৰ আছে। লাগি এনেকৈ সৰুকৈ ঘৰ এটা আছে। সেই ঘৰটোত এটা ডাঙৰ ওম লিখি থোৱা আছে। এনেকৈ ওম লিখি থোৱা আছে। এই ওম লিখা দৰ্জাখন যে দেখিছে, সেই দৰ্জাখন খুলি পেলাই তাৰ ভিতৰত এটা বাকচ আছে। বাকচটোত এখন গীতা শাস্ত্ৰ আছে। সেই শাস্ত্ৰ ভাগত ধৰি মই শপত খাই জীৱন গগৈক চিনি নাপাওঁ। ৰাম কৃষ্ণ ৰাম